অসমীয়া জাতিৰ আত্মসন্মান আৰু অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন প্ৰতি মুহূৰ্ততে উত্থাপিত হৈ আহিছে। দেশৰ মাটিত বিদেশীৰ আগ্ৰাসন নিতৌ বাঢ়িব লাগিছে। এতিয়া অসম দেশ আৰু অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হোৱাৰ পথত। তেনেস্থলত আমি আজিৰ অসমীয়াই হাত সাৱটি বহি থাকিলে জানো হ'ব? অসমীয়া বুলি যদি এদেই আছে গান, অসমীয়া বুলি যদি এদেই আছে গান, বিদেশী খেদিবলে কিয় নকৰোনো হাত, বিদেশী খেদিবলে কিয় নকৰোনো হাত, অবৈধ প্ৰব্ৰজনকাৰী আৰু লগতে যত বিভীষণ বদন, নিপাত কৰোঁগৈ আমি আহা, নিপাত কৰোঁগৈ আমি আহা, নহ'লে নেথাকিব এদিন অসমীয়া জাতি আৰু অসম দেশখন, অসমীয়া জাতি আৰু অসম দেশখন, অসমীয়া জাতি আৰু অসম দেশখন। বিদেশীৰ গছকত চোতালৰ দুবৰি মৰিলে ককাই, বিদেশীৰ গছকত চোতালৰ দুবৰি মৰিলে ককাই, অবৈধ প্ৰব্ৰজনকাৰীৰ চৰণীয়া পথাৰ পৰিণত হ'ল এই অসম দেশখন, নিজৰ বুলি ক'ব ল'লে অসম দেশখন, অসমৰ মাজমজিয়া গুৱাহাটীৰ হাতীগাঁৱতে প্ৰব্ৰজনকাৰীয়ে পাতিছে মুকলি বেহা, প্ৰব্ৰজনকাৰীয়ে পাতিছে মুকলি বেহা, প্ৰব্ৰজনকাৰীৰ সুলভ শ্ৰমেৰে মহানগৰীত পুঁজিপতিসকলে সাজিছে বৰ্বৰ অট্টালিকা, সাজিছে বৰ্বৰ অট্টালিকা, অসমীয়া বুলি যদি এদেই আছে গান, অসমীয়া বুলি যদি এদেই আছে গান, বিদেশী খেদিবলে কিয় নকৰোনো হাত। সময় গৈছে দেশৰ মন্ত্ৰীয়ামূলা তথা প্ৰশাসনৰ, অসম বাংলাদেশ সীমান্তত কাটাতাৰৰ বেৰা দিয়াৰ নামতেই বাংলাদেশক এৰি দিয়া হ'ল অসমৰ সেউজ ভূমি, চেনেহৰ জন্মভূমি, এইখন দেশতেই ঘটিল
আজব ঘটনা এনে এইখন দেশতেই ঘটিল আজব ঘটনা এনে বিদেশীৰ ভৰিৰ তলু আছে লেখা অৰতলীয়া ৰজাৰ শাসনেৰে আৰু কিমান দিন চলিব দেশ তোষামোদৰ ৰাজনীতিৰে আৰু কিমান দিন চলিব দেশ তোষামোদৰ ৰাজনীতিৰে অসমীয়া বুলি যদি এদেই আছে গান অসমীয়া বুলি যদি এদেই আছে গান বিদেশী খেদিবলে কিয় নকৰোনো হাক বিদেশী খেদিবলে কিয় নকৰোনো হাক অবৈধ প্ৰব্ৰজনকাৰী আৰু লগতে যত বিভীষণ বদন নিপাত কৰোঁগৈ আমি আহা নিপাত কৰোঁগৈ আমি আহা নহ'লে নেথাকিব এদিন অসমীয়া জাতি আৰু অসম দেশখন অসমীয়া জাতি আৰু অসম দেশখন অসমীয়া জাতি আৰু অসম দেশখন